শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা তেওঁলোকে আমাৰ লগত অতপ্ৰীত জড়িত নহয়তো, জড়িত তেওঁলোকৰ লগত, হেমন্ত বিশ্ব শৰ্মাহঁতৰ লগত জড়িত। জাতীয়তাবাদৰ স্বাৰ্থত তেওঁ এই 4টা বা 5টা মানুহক এনকাউণ্টাৰ কিয় কৰিব নোৱাৰিলে? মদ খোৱাৰ কাৰণে দিছে, মদৰ বিপণীবোৰ চববোৰ বন্ধ কৰি কেলে নিদিয়ে? SOPটো দিয়াৰ আগতে কথাখিনি কি সেইখিনি কি হেমন্ত বিশ্ব শৰ্মা দ্য CM অফ আছাম তেওঁৰ প্ৰাইভেট প্ৰপাৰ্টি নেকি? কিন্তু সেই অসমখনকে চিৰশ্ৰেষ্ঠ স্থানত আনা মানুহজনেই হ'ল জুবিন গাৰ্গ, দ্য হামিং কিং। কাৰণ জুবিন গাৰ্গে অসমখনক বিশ্বত প্ৰসিদ্ধ কৰিলে, আমাৰ জাতীয়তাবাদ ধৰিলে। তেওঁৰ দায়িত্ব আছিল অসমৰ যদি সুপুত্ৰ হয় অসমত আহি পেলাই অসমৰ স্বাভিমান ধৰক। তেওঁ আজি বাংলাদেশত থাকি অসমৰ অস্তিত্ব স্বাভিমানক তেওঁ এনেকৈ কোৱাটো আচলতে লজ্জাজনক। যেতিয়া আমাৰ গুপ্ত হত্যা হৈছিলে AGPৰ দিনত, যেতিয়া অসমীয়া যুৱচামবোৰ মৰিছিলে, আজি যে অসমীয়া যুৱচামত নিজে অসমত যে আমি ভগনীয়া, এই অসমৰ অসমীয়া আজি সঁচাকেই ভগনীয়া, সেই ভগনীয়া স্থানটো তেওঁ কেতিয়াবা জোৰ লগাব পাৰিলে, যোগ লগাব পাৰিছে জানো? আজি তেওঁ বাংলাদেশত থাকি আজি জুবিনক লৈ তেওঁ মন্তব্য দিয়াটো সঁচাই লজ্জাজনক। আৰু সেই মানুহখিনি তেওঁলোকৰ লগত বহি তেওঁলোকে পাৰ্টি কৰিছে, খাইছে, বহিছে, গতিকে তেওঁলোকৰ লগত এইবোৰ যে ঘনিষ্ঠ, এই ঘনিষ্ঠৰ যিটো কাৰণ, সেই কাৰণটো তেওঁলোকে আজিলৈকে ব্যাখ্যা কিয় কৰা নাই? তেওঁলোকৰ বংশগতৰ মানুহেই তেওঁলোকৰ লগত বিজনেছ কৰি আছে, আমি কৰা নাই আৰু আমি নকৰোঁ। আৰু নকৰাৰ কাৰণে এই জাতীয়তাবাদৰ বৃহৎ স্বাৰ্থত আপোনালোকে এই 5জন মানুহক যিমান দেৰি কৰিব, সিমানে অসমৰ অৱস্থাটো নেপাল আৰু কাশ্মীৰৰ নিচিনা হ'ব, যিখিনি মোৰ নিচিনা অসমীয়া এটা জাতীয়তাবাদ থকা অসমীয়া এটাই নিবিচাৰোঁ। আৰু কাৰণেহে মোৰ বিবেকেৰে আপোনালোকক বাৰে বাৰে এই ভাষাষাৰ কৈছোঁ, দ্য অনাৰেবল CM অফ আছাম। কাৰণ আপুনি কাশ্মীৰ আৰু নেপাল নোহোৱাটো মই কামনা কৰাৰ কাৰণে আপোনাক ৰিপিটেডলি কৈছোঁ, আপুনি যিমান সোনকালে গৃহ বিভাগ আপোনাৰ হাতত, আজি যেনেকৈ নহওক আপুনি যিমান সোনকালে এই ইয়াৰ যিটো দোষীক আপুনি সাব্যস্ত কৰে, ন্যায় সাব্যস্ত কৰে, যেনেকৈ নহওক সিমানে অসমৰ অস্তিত্ব স্বাভিমান আৰু শান্তি বিৰাজমান হ'ব। গতিকে আশা কৰোঁ যদি আপুনি অসমৰ CM হয়, অসমক শান্তি বিৰাজমান কৰে, আপুনি অতি সোনকালে 1-2টা দিনৰ ভিতৰতে এই ন্যায়টো দিব লাগে। নহ'লে অসমখন অশান্ত কৰাৰ প্ৰথম মূলতে আপুনি, বাকী যিবোৰ মানুহে আজি জুবিন গাৰ্গক লৈ কথা মন্তব্য কৰিছে, তেওঁলোকক এষাৰ কথাই ক'ম, যোনেই নহওক সি যোনেই নহওক, পৃথিৱীৰ যোনেই নহওক, ৰজা কিন্তু জুবিন গাৰ্গ, অসমক পপুলাৰ জুবিন গাৰ্গে কৰিছে, আপোনালোকে কৰা নাই। গতিকে আপোনালোকৰ মন্তব্য ইয়াৰ কোনো অৰ্থ নাথাকে আৰু আপোনালোকৰ কথাবোৰে আপোনালোকৰ আত্মসন্মান ধ্বংস কৰিছে। গতিকে আপোনালোকক সকলোকে, অসমবাসীক এষাৰ কথাই ক'ম, একগোট হৈ আত্মস্বাভিমান আৰু আমাৰ যিটো আত্মজ্ঞান সেইখিনি ব্যৱহাৰ কৰি অসমৰ জাতীয়তাবাদ ধৰক। স্বাধীনতাৰ নাম লৈ আজি অসমখন ধ্বংসৰূপী কৰিছিলে, কোনে কৰিছিলে? আজি পৰেশ বৰুৱাহঁতে। গতিকে তেওঁলোকে পাৰিছে নেকি আজিলৈকে অসমখন জোন লগাব? গোটেই অসমক একগোট